হিন্দুক লৈ পুনৰ সাম্প্ৰদায়িক মন্তব্য বদৰুদ্দিন আজমলৰ। যুৱকে বিয়া পাতিব লাগে 28 বছৰত, 18 বছৰত বিয়া পাতিব লাগে ছোৱালীয়ে। 40 বছৰ বয়সলৈ অবৈধ সম্পৰ্ক ৰক্ষাত ব্যস্ত থাকে হিন্দু যুৱক যুৱতী, সেয়ে সন্তান নহয়। 22 साल में शादी कर लेते हैं, लड़कियां 18 साल सरकार ने इजाजत दी, उसके बाद शादी कर लेते हैं। वो लोग 40 साल से पहले 1, 2, 3 इलीगल बीवियां रखते हैं, वहां बच्चे होने नहीं देते, उनका खर्चा वो बजाते हैं, मजा उड़ाते हैं। पुनर हिंदुक লৈ চৰম সাম্প্ৰদায়িক মন্তব্য সাংসদ বদৰুদ্দিন আজমলৰ। শুকুৰবাৰে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে হিন্দুক লৈ কৰে এই চৰম মন্তব্য। কিহৰ বাবে এই জঘন্য সাম্প্ৰদায়িক মন্তব্য সাংসদগৰাকীৰ? এয়া নিৰ্বাচনী প্ৰচাৰৰ কুচকাৱাজ নেকি? শুকুৰবাৰে কৰিমগঞ্জত সাংবাদিকৰ আগত হিন্দুক লৈ হঠাৎ এই মন্তব্য কৰে বদৰুদ্দিন আজমলে। তেওঁ কয়, হিন্দু যুৱক যুৱতীয়ে 40 বছৰত বিয়া পাতে, যাৰ বাবে সন্তান নহয়। 40 বছৰৰ পিছত মাক দেউতাকৰ হেঁচাত বিয়া পাতে। वहां बच्चे होने नहीं देते, उनका खर्चा वो बजाते हैं, मजा उड़ाते हैं। उसके बाद 40 साल के बाद माँ बाप ने मजबूर किया या कहीं फंस गए तो एक शादी कर ली। उसके बाद 40 साल के बाद बच्चा पैदा करने की सलाहियत कहाँ रहती है? तो कैसे उम्मीद रखते हैं कि वहां से इतने बच्चे बढ़ेंगे? तो जो लोग टाइम पे फर्टाइल जमीन के ऊपर आप जब मिट्टी डालोगे और दवा डालोगे तो वहां से तो धान ही धान उगेगा, खेती अच्छी होगी, लहान होगी, तरक्की होगी। तो उनको भी अपनाना चाहिए मुसलमानों के इस फॉर्मूले को कि अपने बच्चों को, जवानों को 20-22 साल में शादियां कराओ, लड़कियों को 18-20 साल की उम्र में शादियां कराओ, फिर देखो आपके यहाँ भी कितने बच्चे पैदा होते हैं। लेकिन 2 नंबर ही धंधा मत करो। কিন্তু ইমানতে ক্ষান্ত নাথাকিল AIUDFৰ সভাপতিগৰাকী। তেওঁ পুনৰ কয় যে 40 বছৰৰ পিছত বিয়া পাতিলে ল'ৰা ছোৱালী কেনেকৈ ডাঙৰ হ'ব? সময়ত খেতি পথাৰত সাৰ দিলেহে ধান উৎপাদন হ'ব। মুছলমানৰ বিবাহক অনুসৰণ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰি তেওঁ কি কৈছে এবাৰ শুনি লওক। उसके बाद 40 साल के बाद माँ बाप ने मजबूर किया या कहीं फंस गए तो एक शादी कर ली। उसके बाद 40 साल के बाद बच्चा पैदा करने की सलाहियत कहाँ रहती है? আজমলৰ এনে চৰম সাম্প্ৰদায়িক মন্তব্যৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে সকলো। ইতিমধ্যে আজমলৰ বিৰুদ্ধে হাতীগাঁও থানাত গোচৰ ৰুজু কৰিছে অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদে। কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াও আজমলৰ নিকৃষ্ট মন্তব্য সন্দৰ্ভত মত প্ৰকাশ কৰে। আমি জানো যে এখন তাল নাবাজে দুখন তাল বাজিব। AIUDFৰ নেতা সাংসদ বদৰুদ্দিন আজমল ডাঙৰীয়াই যি নিকৃষ্ট কথা বাৰ্তা হিন্দু যুৱক যুৱতীক লৈ কৈছে, ই অতি দুৰ্ভাগ্যজনক। আৰু এনেধৰণৰ মন্তব্য দিয়াৰ বাবে অসম আৰক্ষীয়ে নিজাববীয়াকৈ তেখেতৰ বিৰুদ্ধে সমাজত শান্তি ভংগ কৰিব বিচৰা অভিযোগত গোচৰ ৰুজু কৰিব লাগে। মই আচৰিত হৈছোঁ এতিয়াও কিয় হিন্দুসকলৰ হৈ মাত মাতো বুলি কোৱা বিভিন্ন সংগঠনে আজমল ডাঙৰীয়াৰ বিৰুদ্ধে কোনো জাগাতেই কোনো ধৰণৰ গোচৰ ৰুজু কৰা নাই। দ্বিতীয় কথাটো হ'ল একমাত্ৰ ৰাজনৈতিক কাৰণবশত এনেধৰণেৰে এটা সম্প্ৰদায়ক অপমান কৰাটো কেতিয়াও সহ্য কৰা নহয়। আৰু আজমল ডাঙৰীয়াই যিখিনি মন্তব্য দিছে, এই মন্তব্যখিনি কোৱা হৈছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লাভ জেহাদ সম্পৰ্কে গুজৰাটত নিৰ্বাচনী প্ৰচাৰ সাম্প্ৰদায়িক কৰিবলৈ যেনেধৰণৰ মন্তব্য আগবঢ়াইছিল তাৰ প্ৰতিক্ৰিয়া স্বৰূপে দিছে। সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়েও যি সময়ত অসমত বিভিন্ন সমস্যা সমাধানৰ বাবে তেখেতৰ উপস্থিতি প্ৰয়োজন, যি সময়ত এতিয়াও সীমান্ত অঞ্চলত উত্তেজনা বৃদ্ধি হৈ আছে, যি সময়ত অসমত আমাৰ বিভিন্ন সমস্যাৰ বাবে আজি জনগণে প্ৰতিবাদমুখৰ হৈ আছে, সেইখিনি সময়ত একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত এখন ৰাজ্যত গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু তাত সাম্প্ৰদায়িক মন্তব্য কৰিছে। কেতবোৰ ৰাজনৈতিক ব্যক্তিয়ে অভিযোগ উঠাইছে যে কংগ্ৰেছৰ কথা মতে আজমল ডাঙৰীয়াই এনে কথা কৈছে। প্ৰকৃততে কংগ্ৰেছে সাম্প্ৰদায়িকতাবাদক কেতিয়াও পোষণ নকৰে আৰু সাম্প্ৰদায়িক মতবাদৰ বিৰুদ্ধে কংগ্ৰেছৰ স্থিতি সদায় সবল। ভাৰতীয়
ৰাজনৈতিক ব্যৱস্থাত সাম্প্ৰদায়িকতাৰ বীজ আনিবলৈ কোনসমূহ দল অহৰ্নিশে ৰাইজৰ মাজত এনেধৰণৰ উত্তেজনামূলক প্ৰৰোচনামূলক বক্তব্য ৰাখে সেয়া আমি সকলোৱে জানো। সেই গতিকে ভাৰতীয় জনতা পাৰ্টি আৰু AIUDF দলৰ কোনো চক্ৰান্তৰ ফলতহে এনেধৰণৰ মন্তব্যসমূহ আজমল ডাঙৰীয়াই দিছে নেকি, এই কথাখিনিও তদন্তৰ আওতালৈ অহা উচিত। যিকোনো ধৰণৰ সাম্প্ৰদায়িকতাবাদ আমাৰ সংবিধানে কেতিয়াও হ'বলৈ নিদিয়ে। সংবিধান ৰক্ষা কৰাৰ নামত মন্ত্ৰী, বিধায়ক, সাংসদ স্বৰূপে যেতিয়া যিকোনো ব্যক্তিয়ে শপত লয় তাৰ পিছত তেখেতসকলে এনেধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰাটো একেবাৰে অনুচিত। আজমল ডাঙৰীয়াৰ এই মন্তব্যক মই গৰিহণা দিছোঁ আৰু মুখ্যমন্ত্ৰীৰ মহোদয়ক দাবী জনাইছোঁ তেখেতৰ ব্যক্তিগত বিষয়টো লৈও যি চৰিত্ৰ হনন কৰিছে ইয়াৰ বিৰুদ্ধে, লগতে হিন্দু সম্প্ৰদায়ৰ যুৱক যুৱতীৰ বিৰুদ্ধে যেনেধৰণৰ মন্তব্য আজমল ডাঙৰীয়াই কৰিছে এই গোটেইবিলাকৰ বিষয়ে গোচৰ ৰুজু কৰিবলৈ তেখেতে যেন DGP মহোদয়ক পৰামৰ্শ দিয়ে। কাৰণ আমি দেখা পাইছোঁ অসমত বহুখিনি কাম মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতহে হয়, যিখিনি কাম প্ৰকৃততে আমাৰ প্ৰশাসনিক মুৰব্বীসকলে কৰিব লাগে তেখেতসকলে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ বাবে ৰৈ থকা পৰিলক্ষিত হৈছে। ই অতি দুৰ্ভাগ্যজনক। সকলোৱে নিজৰ নিজৰ কামখিনি কৰিব লাগে আৰু সাংসদ আজমল ডাঙৰীয়াই এনেধৰণৰ মন্তব্য দিয়াৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খোজক, কিন্তু আমি ক্ষমাতে শান্ত হ'ব নালাগিব। তেখেতৰ বিৰুদ্ধে যেনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ বিৰুদ্ধে ভাৰতীয় সংবিধানত যেনেধৰণৰ আইনী ব্যৱস্থা আছে সেই ব্যৱস্থাসমূহ তেখেতৰ ওপৰত প্ৰয়োগ হ'ব লাগে, মই ইয়াত দাবী কৰিছোঁ। সাংসদ বদৰুদ্দিন আজমলৰ এই নিকৃষ্ট সাম্প্ৰদায়িক মন্তব্যৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মত প্ৰদান কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, ইষ্ট মজো, অসম।